জনগোষ্ঠীয় সংগঠন আমি লগ লাগি গলো যে আমাৰ জাতি সংকট আহিছে সকলো জাতি জনজাতি জনগোষ্ঠী আমি ধৰ্মাৱলম্বী লোক ঐক্যবদ্ধ হৈছো তেতিয়া আমাৰ সকলো জনগোষ্ঠীয় সংগঠন 26টা জনগোষ্ঠীয় সংগঠন লগ লাগি তেতিয়া কি গল নহয় আমাৰ অসমীয়া ইছলাম ধৰ্মী লোকৰ যিটো সংগঠন মূলত কোনো অসম গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদ আমি ঐক্যবদ্ধভাৱে যাত্ৰা আমি কৰিব লাগিব আৰু সেই কাৰণে ছাত্ৰ সন্থাৰ 26 জনগোষ্ঠী সংগঠন গৈ এতিয়া 28 জনগোষ্ঠী হ'ল তাৰ কাৰণে সৰু অসম গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদ আমি একেলগে আছো আৰু মই আপোনালোকক এটা কথা কৈ দিব খোজো যে আমি অসমৰ গৰিয়া মৰিয়া দেখি আজি পাতি আছো গৰিয়াসকলৰ কি হ'ব মৰিয়াসকলৰ কি হ'ব দেশীসকলৰ কি হ'ব পাতি আছো আমি কিন্তু এইটো কথা স্পষ্ট সকলো জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰেহে অসমৰ খিলঞ্জীয়া মানুহ আমাৰ এই জাতিটো গঠন হৈছে আমাৰ জাতীয় জীৱন গঠিত হৈছে জীৱন ধাৰা আমাৰ গঢ়ি উঠিছে জাতিটো গঢ়ি উঠিছে বৃহত্তৰ খিলঞ্জীয়া জাতিটো আমাৰ গঢ়ি উঠিছে গতিকে আজি আমি এই দীঘল ডাঙৰ এই মুকলি সভাত এটা কথা কৈ যাব খোজো আমাক লাগিব কিন্তু প্ৰথম কথাটো হ'ল যে অসমৰ গৰিয়া জনগোষ্ঠী হওক মৰিয়া হওক দেশী জনগোষ্ঠী হওক এই জনগোষ্ঠীক বাদ দি অসমীয়া জাতি সম্পূৰ্ণ নহয় এই জনগোষ্ঠীক বাদ দি অসমৰ জাতীয় জীৱন সম্পূৰ্ণ নহয় জাতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় এই কথা একেবাৰে স্পষ্ট যোনে যি কৈ নাথাকক কোনোবাই কিবা কিবি ক'ব পাৰে বিভাজনৰ ৰাজনীতি চলাব জাত পাত ধৰ্ম গোষ্ঠীৰ নামত ৰাজনৈতিক নেতা দলসমূহে বিভাজনৰ ৰাজনীতি চলাই কিন্তু আমি সামাজিকভাৱে আমি এটা কথা আমি স্পষ্ট আজি মুকলিকে এই কথা আকৌ ক'ব খুজিছো আমি সকলোৱে জানো মই কৈছো প্ৰশ্ন উত্তৰ আমাৰ লগতে আছে উত্তৰবিলাকে আজি পাতিম প্ৰশ্ন আমি পাতিবলৈ নাই গৰিয়া মৰিয়া দেখি জনগোষ্ঠীক বাদ দি অসমীয়া জাতি মৰিয়া দেখি জনগোষ্ঠীৰ যি সমস্যা এই সমস্যা অসমৰ সমস্যা এই সমস্যা আমাৰ সমস্যা এই সমস্যা অসমৰ জাতীয় জীৱনৰ সমস্যা এই কথা আমি সকলোৱে মুক্তভাৱে জানি লোৱাটো উচিত কোনো অসম গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে কয় যে আমাৰ সমস্যাবোৰ সমাধান হ'ব লাগে মানে আমাৰ মানে কাৰ সমস্যা গৰিয়া মৰিয়া দেখি জনগোষ্ঠীৰ সমস্যা কেৱল কোনো অসম গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ সমস্যা নহয় কেৱল আপোনালোকৰ সমস্যা নহয় এয়া অসমৰ সমস্যা আমি সৰু অসম ছাত্ৰ সন্থাই সেইধৰণে গণ্য কৰি আহিছো যে অসমৰ গৰিয়া মৰিয়া দেখি জনগোষ্ঠীৰ সমস্যা কেৱল গৰিয়া মৰিয়া দেখি জনগোষ্ঠীৰ সমস্যা নহয় কেৱল গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ সমস্যা নহয় এই সমস্যা অসমৰ সমস্যা অসমৰ জাতীয় জীৱনৰ সমস্যা আমাৰ সমস্যা সৰু অসম ছাত্ৰ সন্থাৰ সমস্যা আৰু সেই ধৰণে আমি সমস্যা সমাধানৰ কাৰণে আমি আগবাঢ়ি যাম আৰু সেই কাৰণে আমি সৰু অসম ছাত্ৰ সন্থাৰ 28টা জনগোষ্ঠীয় সংগঠনে আমি একেলগে আমি কাম কৰি আছো বিভিন্ন জাত পাত গোষ্ঠী ধৰ্মৰ নামত বিভাজন আনিবৰ কাৰণে ৰাজনৈতিক দল সাম্প্ৰদায়িক শক্তিসমূহে চেষ্টা কৰি আছে ধৰ্মৰ নামত হিন্দু মুছলমান ভাষাৰ নামত গোষ্ঠীৰ নামত কেনেকৈ আমি জাতিটো দুৰ্বল কৰিব পাৰি তাৰ প্ৰচেষ্টা চলি আছে আৰু আজি সেইকাৰণে দীঘল ডাঙৰ পৰা আমি দিছপুৰ দিল্লী সকলো ৰাজনৈতিক দল সকলো সাম্প্ৰদায়িক শক্তিক আমি জনাই দিব খুজিছো যে আমি একেলগে আছিলো আমি একেলগে আছো আৰু আমি একেলগে আগবাঢ়ি যাম আৰু সেইকাৰণে অকল হাত তাপুৰি দিলে নহ'ব আমাৰ খিলঞ্জীয়া মানুহৰ এটা আমাৰ শ্লোগান আছে আমি অসমৰ খিলঞ্জীয়া মানুহ